यूट्यूब चैनल दी ब्लॉग्स। तो कैसे हो आप लोग? এতিয়া আমি আছোঁ নাৰ্চাৰী। নাৰ্চাৰীখন আপোনালোকক অলপ পিছত দেখাই আছোঁ। আগতে পেট পূজা কৰি ফুৰিব, বিৰাট ভোক লাগিছে। এইখন হ'ল নাৰ্চাৰী। নাৰ্চাৰীখন আপোনালোকক পিছত দেখাই আছোঁ। আপোনালোকে যোনটো এইটো ঘড়ী দেখিছে, এইটো বহুত ৰহস্যময় ঘড়ী। এই ঘড়ীটোৰ বিষয়ে মানে অলপমান কৈ দিওঁ। মানে এই ঘড়ীটো তাৰমানে আচলতে 1747 চনত এইটো ঘড়ী লণ্ডনত মানে তৈয়াৰ হৈছিলে। লণ্ডনত এইটো ফাৰ্ষ্ট মডেল, মানে ৱৰ্ল্ডৰ ফাৰ্ষ্ট মডেল। এইটো ঘড়ী চাই লওক, এইটো ৱৰ্ল্ডৰ ফাৰ্ষ্ট মডেল হয়। এইটো বটছেট আছে, এইফালে আছে। ষ্টাইলটো চাই লওক। এইটো ঘড়ী এনেকুৱা ষ্টাইলৰ ঘড়ী বহুতে বনাইছে, কিন্তু ইয়াতে এটা লুকটো মানে পুৰণা লুকটো দিয়া হৈছে। আৰু এইটো কলকাতা ষ্টেচনত এই ঘড়ীৰ লুকটো দেখা পোৱা যাব। আৰু চলে ফিল্মত সাধাৰণতে এই ঘড়ীটো মই দেখিছোঁ। এই ঘড়ীটো আপোনালোকে কলকাতা ষ্টেচনত দেখা পাব। আৰু যোনখন চলে ফিল্ম আছে, সেইখন ফিল্মত এই ঘড়ীটো আপোনালোকে দেখা পাব যদি ফিল্মখন চাই আপোনালোকে। এইটো হ'ল ৱৰ্ল্ডৰ ফাৰ্ষ্ট ঘড়ী। এইটো এইবিলাক আৰ্টিষ্টে এইবিলাক আৰ্ট কৰিছে ন, এয়া চাই লওক। এইবিলাক সুন্দৰকৈ আৰ্ট কৰি থৈছে। আপোনালোকে আহক ইয়াত। এন হাউলি আছে ন, হাউলি মোটুপুৰি। হাউলি কি বুলি কয় এইখিনি? হাউলি মোটুপুৰি। আপুনি কৈ দিয়কচোন। হাউলি মোটুপুৰি BS কলেজৰ ওচৰত। এইখন BS কলেজৰ ওচৰত আছে। এইখিনি যদি আপোনালোকে আহে ইয়াত, তেতিয়াহ'লে খুৰাক ইয়াত লগ পাব। বা এই মই যোনটো ঘড়ীৰ কথা ক'লোঁ, সেইটো ঘড়ী আপোনালোকে ইয়াত দেখা পাব। আৰু এইবিলাক অসমীয়া কালচাৰ এইবিলাক ইয়াত দেখা পাব। ধাবাখনত সৰু ল'ৰা ছোৱালীৰ কাৰণে এখন সুন্দৰ পাৰ্কো আছে। আৰু এইবিলাক চব গৰু গাড়ী কি সুন্দৰকৈ সজাই থৈছে। এইবিলাক চব। আৰু এইখন সৰু ল'ৰা ছোৱালী চলাবৰ কাৰণে গাড়ী থৈ দিছে ইয়াত। এইখন মই উঠিব পাৰিলোঁ হয়, কিন্তু উঠিলে এখন আৰু গাড়ী হৈ নাথাকে আৰু। এইটো চাওক, এইটো একদম পাহাৰৰ নিচিনাকৈ বনাই দিছে। এয়া এইখন দলং দিছে ইয়াত কাঠৰ। আপোনাক ওপৰৰ পৰা আপোনালোকক দেখাই আছোঁ। এইটো Ahorita me he algo. Dígalo por ahí, dígalo. Oh, muy bueno. Pasok. 2 hours later. এতিয়া আমি ঘোঁৰাত উঠিম। এইটো ঘোঁৰা চাই লওক। মানে ঘোঁৰা পোৱালি অলপ আগত যে দেখুৱাইছিলোঁ, এইটো এতিয়া আমি ঘোঁৰাত উঠিম। এই বাবুৱে আমাক ঘোঁৰাত উঠাব। চাই থাকক ভিডিঅ'টো। কেতিয়াবা যদি পাৰে, যদি তাই মিলে, এবাৰ ঘোঁৰাৰ ওপৰত উঠি চাব কেনেকুৱা লাগে, গম পাব। একদম মজা লাগে, কৈছোঁ না। একবাৰ উঠি যাব ঘোঁৰাৰ ওপৰত। এয়া চাওক কি শান্ত মনে যাই আছে। সেইফালে চাওক বাচ্চাটো আহি আছে। একদম আল্টিমেট লাগিছে, একদম আল্টিমেট লাগিছে। 2,000 years later. এতিয়া আমি আপোনাক ফাৰ্ষ্টতে যোনখন নাৰ্চাৰীৰ কথা কৈছিলোঁ, এইখন নাৰ্চাৰী দিছোঁ। চাই লওক এইখন নাৰ্চাৰী। চাৰিওপিনে ফুলে ফুল। এয়া চাই লওক। এইখন নাৰ্চাৰী হাউলিত আছে। এই নাৰ্চাৰীখন ধাবাখনৰ কাষতে লাগি আছে। ফাৰ্ষ্ট আমি পেটটো পূজা কৰিলোঁ, তাৰপিছত এতিয়া আহিলোঁ ইয়াত। এয়া চাই লওক, ফুলে ফুল। কিমান ফুল লাগিব? যি ফুল লাগে সেই ফুলে আছে ইয়াত। কি ফুল লাগিব কওক, চাওক।
এই ফুলৰ টাব এইবিলাক A couple million now, I'm causing a commotion. I've been coasting, hear my name around the world like an explosion. Hours later. আমি এইটো লৈ ললোঁ এই মানি প্লেন চাই লওক এইখন নাৰ্চাৰীৰ এইটো নাম্বাৰ চাই লওক কাৰোবাক যি লাগে তেতিয়াহ'লে এইটো নাম্বাৰ আছে ইয়াত চাই লওক চুইট নাৰ্চাৰী হাউলি নিয়াৰ BH কলেজৰ ওচৰত আছে 2,000 years later. যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰিব আৰু কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যদি নতুন আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাব নাপাহৰিব লগ পাম এটা নতুন ভিডিঅ'তে টিল বাই বাই টাটা ৰ'ব 1 মিনিট চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব দিয়ক প্লিজ বাই বাই